চেনেল জোনালী এণ্টাৰটেইনমেণ্ট। আজি অকণমান আমি আমাৰ গাঁৱলৈ ওলাই যাওঁ বুলি ভাবিছোঁ। কিমাননো আৰু ঘৰতে সোমাই থাকিম, লকডাউন এতিয়া অকণমান মুকলিভাৱে ওলাই যাওঁ বুলি ভাবিছোঁ। আৰু আমাৰ গাঁৱত বহুত বানপানী হৈছে, তো আপোনালোকক ক'ত কেনেকৈ ঘৰ দুৱাৰ ভাঙিছে বা কিমান পানী হৈছে আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, দেখিছে আপোনালোকে মোৰ পিছফালে গোটেই পানী হৈ আছে। আৰু এইটো হৈছে আমাৰ মথাউৰিটো, আৰু এইফালে পুৰা পানী বানপানী পুৰা ক'ত যাওঁ? পানী চাব যাওঁ বুলি ক'ব নাপায় নহয়। হাঁহকেইটা চাওকচোন, ইমান ধুনীয়াকৈ খেলি আছে। আৰু এইটো ঘৰটো দেখিছে গোটেই বানপানীত ডুবি আছে, গোটেই পানী হৈ আছে চোতালত আৰু চাংতলত। চাংঘৰ বুলিয়ে ভাল, চাংঘৰ হ'লেও মানে ডুবাগে নাই, কিন্তু তলত গোটেই পানী হৈ আছে। আৰু হাঁহকেইটা ইমান ধুনীয়াকৈ খেলি আছে। এইটো গোহালি, ইয়াতে গৰু চৰু ৰাখিছে। ইয়াৰ ঘৰত পানী হৈ আছে দেখি ইয়াতে গৰু ৰাখিছে। আৰু আমাৰ গাঁওখনৰ পৰা আৰু এখন আগতে গাঁও এখনত আহিছোঁ। আমাৰ গাঁওখনতো পানী হৈ আছে, আৰু ইয়াতো বহুত পানী হৈ আছে। দেখিছে এইবোৰ ঘৰ দুৱাৰ সকলো ডুবি আছে পানীত। আৰু গৰু এৰাল দিব জেগা নাই, ৰাস্তা কিনাৰতে দিছে আৰু পানীৰ মাজত আমি গৈ আছোঁ এতিয়া। পামগে আৰু বেছি নাই। থমকিলে বাতৰুৱা মন, হেঁপাহৰ লাগি উতনুৱা মন। হাই ফ্ৰেণ্ডছ, দেখিছে এইবোৰ গোটেই পানী, আৰু পানীৰ মাজত ঘৰ। আৰু সৌটো ঘৰটো দেখিছে গোটেই ভাঙি চিঙি ৰাস্তালৈ লৈ অনা হৈছে পানী হোৱা দেখি। আৰু যিয়ে পানী, আৰু ইয়াত ক'ৰ পৰা ঘৰত মানুহ থাকিব পাৰিব ন। মানুহবোৰ ইয়াতো পানী হৈছে গোটেই ঘৰত। আৰু এইফালে নাৱত ঘূৰি আছে, আহি আছে ৰাস্তালৈ। আৰু এইখিনি খৰিখিনি নদীত আহিছে, নদীত আহোঁতে মানে পানী আহোঁতে ধৰি ৰাখিছে মানে। লাহে লাহে আহিবি দেই। এখন ফাইটাৰত কিবা কিবি বস্তু লুটি আছে ইপাৰতে নিবলৈ, যিহেতু ইয়াত পুৰা পানী হৈছে। মানুহবোৰ ইয়াৰ পৰা যাবলৈ এতিয়া ফাইটাৰত বস্তুবোৰ নি আছে। কম আৰু চবফালে পানী, অৱস্থাই নাই মানুহক নাইকিয়া হৈ গৈছে। আৰু ৰাস্তা ইপাৰ সিপাৰ হৈ আছে পানী, আৰু এইটো ৰাস্তাৰ লিষ্টত নপৰেই মানে, অৱস্থাই নাই। আৰু আমি আহি পাই গ'লো চিয়াং নদী। আৰু চিয়াং নদী দেখিছে ইমান পানী হৈছে। আৰু খৰালি দিনত ইয়াত পানী অলপো নাথাকে, কিন্তু বাৰিষা দিনত বহুত পানী হৈ যায়। আৰু খৰালি দিনত মানে ইয়াত কি হয়, পানী অকণমানো নাথাকে, চব শুকাই যায়। ক'ত যায় কি হয় আমি নিজে নাজানো, অকল বালিবোৰ ওলাই থাকে। কিন্তু বাৰিষা হ'লে মানে গোটেই অকল পানী গোটেইখন পানী। আৰু এই নদীখনৰ পৰাই এইফালৰ দি গাঁওখনলৈ পানীবোৰ সোমাইছে এইফালৰ দি। আৰু এইফালে আমাৰ ককাজনে মাছ মাৰিব লৈছে। সেই ভাইটিও নাৱত উঠিলে, আমি দুটা এতিয়া নাও অকণমান চলাম। হেল্ল' ফ্ৰেণ্ডছ, লগতে আমাৰ গাঁৱত হেল্ল' ফ্ৰেণ্ডছ, আমি নদী বহা চাই আহিলোঁ। আৰু এতিয়া আমি ঘৰত পাবহি হৈছোঁ। আৰু এইফালে পানী হৈ আছে, অলপ শুকাইছে বাৰু। আহি পালোঁ। আমি এতিয়া ঘৰত আহি পালোহি, আৰু মানুহবোৰক চাই আহিলোঁ, বা পানী হোৱা জেগাবোৰ চাই আহিলোঁ। গোটেই পানী হৈ আছে, ঘৰবোৰত পানী হৈ আছে, আৰু ওলাবই নোৱাৰে মানে, পানী ইমানেই হৈ আছে নহয়। ঘৰৰ ভিতৰত গোটেই ঘৰটো ডুবি গৈছে, আৰু মানুহবোৰ তেনেকৈয়ে আছে। আৰু ৰাস্তাত ঘৰ বনাই কিনে আছেহি। আৰু কি ক'ম আৰু, গোটেই পানী দেখি বেয়া লাগিলে মনটো। আৰু আমাৰ এইফালেও পানী হৈছে, কিন্তু আমাৰ ঘৰত হোৱা নাই, মথাউৰিটো ইপাৰে হৈছে।
আৰু আমি যোনখন গাঁৱলৈ হৈ গৈছিলোঁ সেইখনততো গোটেই গাঁওখনে ডুবি আছে পানীত, আৰু মানুহবোৰ তেনেকৈ ৰাস্তাতে আছে। আৰু মই এটা কথা ক'ম যে পানী হোৱা টাইমত এতিয়া মানে খোৱা বস্তুবোৰ সদায় ঢাকি ৰাখিব আৰু ভালকৈ পৰিষ্কাৰ পানী খাব, হাত মুখ ভালদৰে ধুই সদায় থাকিব লাগে। আৰু এটা টৰ্চ লাইট সদায় মানুহ ৰাখিব লাগে, এখন ঘৰত টৰ্চ লাইট এটা সদায় ৰাখিব লাগে, যিহেতু এতিয়া কাৰেণ্টটো কাটি থৈছে। আৰু একো নকওঁ, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।